লাগিছে জামৰ ফুচি মা কচম্পক কাঞ্চা পাকত দিছে সেটা কেনেকা লাগিছে জামৰ ফুচি বড়ি গাড়ী লৈ যাম শ্বিলঙত হায়ৈ দেহি তয়ো যাবি লগত বাইদেউ আহিছে গাইস জংগলৰ ভিতৰে আহি আছো এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আগৰ ভিডিঅ'ত গম পালে আমি শ্বিলঙত আছো আজি নেক্সট ডে হয় আমি এতিয়া বৰ্তমান যাবলৈ ওলাইছো চেৰাপুঞ্জীলৈ চেৰাপুঞ্জীৰ কিনো চাম আৰু বাকিও কিবা কিবি অকণমান ঘূৰিম সকলোখিনি আপোনালোকক দেখাই যাম চাই যাব ये भैया है এইটো আমাৰ হোটেলৰ ৰুম অৱস্থাটো বেয়া হৈ আছে জাজ নকৰিব ইমান এইটো এটা ৱাৰ্ড্ৰব এখন ড্ৰেছিং এখন বেড এফালে টিভি আছিলে তাৰপাছত এফালে এটা পাপাহঁতৰ ৰুম এফালে সব ওলাই মেলি আছে একেই এফালে লেট্ৰিন বাথৰুম কিন্তু দেখা মেলি অকণমানকৈ দেখাই দিছোঁ আৰু এফালে আজি মোৰ লুক গেটআপ এফালে জোতা এযোৰ আছে আৰু দেখাবগৈ নোৱাৰে এফালে মা মই সেইটো এতিয়া হোটেল আমি চেক আউট কৰিলো আমি হেতে মুদা পাৰ্কিং পালোহি গাড়ীৰ ওপৰত পাৰ্ক কৰা আছে আনিবলৈ গৈছে এফালে ইয়াত পুৰি খাবলৈ আহিছো খাই দিব পুৰিয়ে খাই লওঁ আমাৰ বাইদেউ খাই আছে পুৰি চব্জি এইটো পুৰি প্লেট চব্জি বাইদেউ এইফালে চৈত্যদা মা কেনেকুৱা লাগিছে খাই বাবা কেনেকুৱা লাগিছে খাই ভাল লাগিছে টেষ্টি এফালে পোৱালি খাই কেনেকুৱা লাগিছে মজা লাগিছে খালি জ্বলাটো বহুত ৰাতিপুৱাই জ্বলা খাই দিছোঁ কি হয় নাজানো আৰু পিছলৈ प्लेट कितने का है बता दीजिए प्लेट कितने का है पूरी 30 का है कितना 30 बाय बाय शिलोंग फिर आएंगे हाँ ना আহিবনে মাকো কেনেকুৱা লাগিলে কেনেকুৱা লাগিলে মজা লাগে আমি চেৰাপুঞ্জী আহি আছো বৰ্তমান চেৰাপুঞ্জী ৰোডতে আছো আৰু মাহঁত গৈছে ফ্ৰুটছ কিবা কিবি অকণমান লৈ ল'বলৈ এইয়া মাহঁত মই যোৱা নাই আহি আছো এতিয়া আমি এটা ভিউ পইণ্ট আহি পাইছোহি ভালকে মই নাজানো কি হয় চাই পেলাই কৈ আছো ৰ'ব क्या व्यू पॉइंट का नाम बता दीजिए माउ कदक चेरापूंजी का फर्स्ट व्यू पॉइंट है ना चेरापूंजी कितना दूर है इधर से यहाँ से आपको रब अपना लोग देखिए ये जो चेरापूंजी फर्स्ट व्यू पॉइंट ইয়াতে জিপ লাইনিঙো কৰিব পাৰি মোৰ ইমান সাহস নাই আমাৰ ভাইটিয়েহে কৰিছিলে আৰু সেইটো ভাইটি একদম ৰেডি হৈ গ'ল সব প্ৰটেকশ্যন আছে ইপাৰৰ পৰা সিপাৰ কৰাই দিয়ে মই বৰ বিশেষ নাজানো মই নাচালোঁ মই ইমান চাব নোৱাৰিলোঁ মোক কৰিবলৈ কৈছিলে কিন্তু সিমানকণ সাহস মোৰ নাই সেইটো কাৰণে ভাইটিয়ে কৰিলে আৰু চাওকচোন সেইটো যে আপোনালোকে দেখিছে ঘৰটো জুম কৰি দিছোঁ সেই ঘৰটোত পাবগৈ তাৰপাছত আকৌ এটা বেলেগ জিপ লাইনেদি সেইটো শিকাই আমি খাই আছোঁ এতিয়া আপেল কেনেকুৱা লাগিলে ভিউ পইণ্টটো বিৰাট ধুনীয়া দেই অংকুৰে কি কৰিলি এইটো ৰোপৱে নহয় জিপ লাইন কৰি দাঙি মই নকৰিলোঁ মোৰ ইমান বেছি ভয় মই অকল এটাই কৰিম আৰু কাপোৰ কিনি কৈ দিয়া সেইবোৰ ডাৱৰ দেখিছে গাইজ গোটেই ডাৱৰ একোৱে দেখা নাই এতিয়া চহৰা পাইছোঁ আমি চহৰাত টাউন
চেৰাপুঞ্জী আমি একদম টাউন পাই গ'লোহি এতিয়া ভিউ পইণ্টলৈ গৈ আছোঁ ফাৰ্ষ্ট আমি ইক' পাৰ্কত সোমাম এতিয়া ব'লা মাউচ মাইকে বোলে অকণ আগলৈ যাব লাগিব আমাৰ কাৰ পাৰ্ক কৰা হৈ গ'ল এইফালে আৰু আমি যাম এতিয়া ইক' পাৰ্কৰ ভিতৰলৈ এইফালে ছানগ্লাছেছ চাই আছোঁ ইমান ভাল লগা নাই এইফালে এয়া ইক' পাৰ্কৰ টিকেট কাউণ্টাৰ আপোনালোকে যদি আহে ফাৰ্ষ্টে ইয়াত টিকেট কাটি ল'ব তাৰপাছতহে এণ্ট্ৰি কৰিবলৈ দিব ভিতৰত এইফালে আমি টিকেট লৈ ল'লোঁ এতিয়া ভিতৰলৈ যাওঁ এইটো গেষ্ট হাউচ ইক' পাৰ্কৰ কি ধুনীয়া মানে কি ক্লিন চব একোৱেই নাই বিশেষ একো নাই ইয়াত বেলেগ হওক নহওক ইয়াত আহি মোৰ এটাই বহুত বেছি ভাল লাগিলে মই জ্বলিবলৈ পালোঁ আৰু মই যিটো কৰি বহুত বেছি ভাল পাওঁ ইক' পাৰ্কত চাই মেলি আহিলোঁ এতিয়া কিবা এটা খাবলৈ ইক' পাৰ্কতে আছে হোটেল কি ভাগৰ লাগিছে বহুত বেছি ডাৱৰ আমি আহোঁতে ইমান ডাৱৰ নাছিলে ইয়াত কিন্তু এতিয়া বহুত ডাৱৰ আহি গ'ল মাহঁতে চাহ খাব আৰু আমি আইচক্ৰীম খাইছোঁ কি মজা ফ্লেভাৰ ষ্ট্ৰবেৰী ভেনিলা এণ্ড চকলেট ডাৱৰৰ মাজত আইচক্ৰীম একো দেখা নাই আমি গাড়ীলৈ কেনি যাম সেইটোও নাজানো ডৰেমনটো দেখিছোঁ কেনে কোনে একো দেখা নাই চব ৰৈ দিছে এতিয়া আমি আহি পালোহি মাউচ মাইকে ভিতৰলৈ গৈ লওঁ আপোনালোকক দেখাম চাই যাব আৰু আমাৰ বৰ্তা ল'ৰা দাদা হাই কৈ দিয়ক কেনেকুৱা লাগিছে কৈ দিয়ক কেনেকুৱা লাগিছে নহয় আপোনাৰ কেনেকুৱা লাগিছে ইয়াত মোৰ ভাল লাগিছে আৰু এইফালে আমাৰ ফটোশ্বুট চলি আছে কাপল এয়া ফটো এয়া মাউচ মাইকেবৰ মাৰ্কেট বস্তুবোৰ পিছতহে চাম এনেই এতিয়া চাই যাওঁ এইফালে আমি টুপি চাইছোঁ অথনি গোটেই মূৰ চুৰ তিতি গ'ল ভাল লাগিছে নাই মায়ে ল মায়ে চা ল এটা ল এইফালে মই এইটো কিনি ল'লোঁ আমি টিকেট কাটি ল'লোঁ এতিয়া মাউচ মাইকেবৰ ওপৰলৈ গৈ আছোঁ আপোনালোককো দেখাই গৈ থাকিম চাই যাব দেই ষ্টেপ বগাই আমাৰ অৱস্থা কাহি ভিতৰলৈ যোৱাৰ আগতে অকণমান বহি লৈছোঁ ভাগৰ লাগি গৈছে হ'লেও ভাল লাগিছে ইয়াত কিন্তু মজা লাগিছে কেনে লাগিছে ভাল লাগিছে ধুনীয়া খোজকাঢ়ি ভাগৰ লাগিছেনে আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ আপোনালোকে চাই দিব এতিয়া বাছত বহি আছে ফটো মাৰি ভাগৰ লাগিছে এইফালে ভিউটো চব অলপ তলৰ পৰা আমি ইমান তলৰ পৰা খোজকাঢ়ি আহিছোঁ এইফালে ভিউটো দেখাই আছোঁ আপোনালোকক এইফালে ৱাটাৰফল এটা আছে কিন্তু দেখি নাপাব ন ৱাটাৰফল নাই এইফালে আমি আগফালে যাম শ্বিলঙৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিম এতিয়া গৈ আছোঁ হ'ব এইফালে বাহঁত গৈ আছে মা পাপা চব আগত গৈ আছে মই সোমাই গৈ আছোঁ এইটো মাউচ মাইকে হয় গৈ আছোঁ এইফালে চব এইফালে লাইট চাইট চব লগাই দিছে ব্যৱস্থা চব আছে বাইদেউ আহিছে হাই है ना हम लोग आ रहा है एफिले दादा के दुमान को ले एफिले যাব পারি আমি আহি আছো এটো এবিনছে শিলংৰ ট্ৰেডিশনাল ড্ৰেস ফাইনেল দেখাম ৰব ঠিক আছে আৰু এফালে মই ওলালো মায়ে পিন্ধি আছে আৰু ভাইটিও পিন্ধিব একদম সম্পূৰ্ণকৈ দেখাইছো ৰব এয়া ছোৱালী আৰু আমাৰ মাক দুইজনী একেলগে কি দিছে এইটো
কি ড্ৰেছ বুলি কয় क्या पहना तुमने क्या पहना ड्रेस पिना হৈ গ'ল ফটো দেখাম আপোনালোকক এতিয়া আমি যাম সেভেন সিস্টাৰ আৰু আমি আহি পালোঁ সেইটো ছেভেন ছিষ্টাৰ্ছ ৱাটাৰফল ইয়াতে ইমানেই বেছি ভাল লাগিছে ভাইবটো কি যে ধুনীয়া আপোনালোকে হয়তো জানেই ছেভেন ছিষ্টাৰ্ছ ৱাটাৰফলৰ কথা বিশেষকৈ মই কোৱাৰ প্ৰয়োজন বুলি নাভাবোঁ আপোনালোকে ইয়াৰ সৌন্দৰ্য উপভোগ কৰক দেখিলে আপোনালোকে ছেভেন সিস্টাৰ ফল বিৰাট বেছি ধুনীয়া ইমান ধুনীয়া বতাহ মাৰি থাকে আমি শ্বিলং পাম আৰু বেছি দূৰ নাই ভোক লাগিছে যিহেতু আমি ৰাতিপুৱা পুৰি খাই ওলোৱা একো খোৱাও নাই এতিয়া ৰোড ছাইডতে এখন ৰেষ্টুৰেণ্ট আছিলে তাত সোমাইছোঁ আৰু মই ৰাস্তাটোত আহোঁতে একদম শুই থাকিলোঁ সেইটো কাৰণে একো ভিডিঅ' কৰা নহ'লে কিন্তু খাওঁ দেখাম আপোনালোকক এইফালে ই মেগীও খাব খাইছে আৰু ভাতো খাব ভেজ মেগী হয় নাই শ্বিলঙত আহি মেগীৰ মজা নল'লে কেনেকৈ হ'ব এইফালে আমাৰ খানা আহি গ'ল এগ কাৰী আৰু এইবোৰ কিবা কিবি চব্জি আছে আমি খাই লওঁ ইহঁতি খালেই কেনেকুৱা ভালনে চৈত্যটা কেনেকুৱা আমি ঘূৰি আহি আছোঁ খাই বৈ বিৰাট বেছি ভিৰ ইয়াত হেল্ল' গাইজ আমি এতিয়া গৈ আছোঁ শ্বিলঙৰ ফালে চেৰাপুঞ্জীৰ পৰা ঘূৰি আহি যিহেতু বহুত ভিৰ হৈ আছে ওৱান ৱে যিহেতু সেইটো কাৰণে মানে অলপ ভিৰ হৈ আছে আমি এতিয়া গৈ আছোঁ ভিৰত ফচি আমি এতিয়া চাগে শ্বিলঙত নাথাকিবলৈও আছোঁ গুৱাহাটীও যাব আছোঁ আপোনালোক চাই থাকক আৰু ভিডিঅ'কেইটা আহিব এপিছড হিচাপে আপোনালোকে চাই থাকিব আৰু ইয়াত যিহেতু বহুত যাম আমি গৈ আছোঁ এইফালে বাহঁত বহি আছে মা পাপা এইফালে সত্যদা বহি আছে ড্ৰাইভিং ছিটত আৰু ভিৰটো আপোনালোকক দেখাই আছোঁ ভিৰ চাওক বেক চাইডে ভিৰটো চাব বেক চাইডে ভিৰ চাওক কিমান 2 ঘণ্টাৰ ওপৰত হ'ল অথনিৰ পৰা ফচি আছোঁ আৰু কিমান দেৰি ৰ'ব লাগে সেইটোও নাজানো গাইজ আমি এতিয়া জামত ফচি গ'লোঁ চাব পাৰিছে কিমান যাম আমি এতিয়া গৈ আছোঁ আদাবাৰী গণেশগুৰি পাণবাৰী জালুকবাৰী যাব নেকি 5 ঘণ্টাৰ পৰা ফচি আছোঁ গাইজ শ্বিলঙত ইমান ডাঙৰ যাম ন কি ক'ম আৰু এতিয়া কোৱা পোকোৱা ৰাস্তাত নতুন বাইপাছ দি পঠিয়াব বোলে আমাক এতিয়া আমি গৈ আছোঁ কি কৰিব 5 ঘণ্টা একো নোখোৱা নেমেলাই গাড়ীতে বহি আছোঁ গাইজ পেটটোলৈও চিন্তা কৰক অৱস্থা বেয়া কেনেকুৱা লাগিছে জামত কেনেকুৱা লাগিছে ক'ব লাগে পাপা কেনেকুৱা লাগিছে জামত ফচি কেনেকুৱা লাগিছে জামত ফচি ভৰি বিষাইছে নে ভৰি ক্লাছ ধৰি বিষাইছে আমি গৈ আছোঁ গাইজ দেখিব পাৰে কিমান জাম লাগিছে আৰু গুৱাহাটী যাম শ্বিলং চাব আহে কি আছিলে শ্বিলঙৰ গানটো টেক্সি গাড়ী লৈ যাম শ্বিলঙত হায়ৈ দেহি তয়ো যাবি লগত চেলফি মাৰি যাম ওখ পাহাৰত হায়ৈ দেহি মিতা পৰস শ্বিলঙতে ইমান যাম কিনো কৰিম দীঘলীয়া পাত বলক গাইজ এইফালে আমাৰ পল' মাৰ্কেট ক'তনো সোমাইছোঁ নিজেও নাজানো উই হেভ ন' আইডিয়া ট্ৰেফিকক সুধি যেন তেন এইকণ ওলাইছোঁহি বাকী নাজানো আৰু আজি কি হয় আমাৰ জংঘলৰ ভিতৰে আহি আছোঁ কি কৰিব কি বিলয় হৈছে আমাৰ নকৈছোঁ আৰু জংঘলৰ ভিতৰে কিন্তু কি ক'ম আৰু গাইজ উপায় নাই জংঘলৰ মাজে আহি অকণমান পোহৰৰ বাট দেখিছোঁ আমি এতিয়া সঁচাকৈ ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি আমাৰ পিছে এখেতলোকো আহি আছে আমাৰ হেৰিতে সাহসত তাৰ পৰা পাই গ'লোহি আমি এতিয়া আমি সৰুসজা ষ্টেডিয়াম ফালে গৈ আছোঁ ড্ৰাইভাৰ উঠিলোঁ আমি গুৱাহাটী আহি পেলাই পালোহি আজি ৰাতিটো মাহীহঁতৰ সৰুসজা ষ্টেডিয়ামৰ ওচৰতে ফ্লেট আছে তাতে থাকিম ভাবিছোঁ ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ দেখিলে কিমান কি হ'ল আমাৰ লগত এতিয়া বহুত বেছি ভাগৰ লাগিছে যিহেতু সেই 4টা বজাৰ পৰা এতিয়া 12:30 এটা বাজিব হ'ল এতিয়া ফচি থাকিলোঁ এতিয়া আহি পাইছোঁহি শুই দিওঁ আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই